যদি আপোনাৰ সম্পৰ্কটো আপোনাৰ ঘৰতে মানি নলয় তেতিয়াহ'লে আপুনি কি কৰিব? হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড আসসালামু আলাইকুম। ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে যদি আপোনাৰ ঘৰতে আপোনাৰ সম্পৰ্কটো মানি নলয় তেতিয়াহ'লে আপুনি কি কৰা উচিত। মানুহৰ জীৱনত চবতকৈ কঠিন ডিচিশ্যনৰ ভিতৰত এটা ডিচিশ্যন হৈছে আপোনাৰ ঘৰৰ মানুহ এফালে আৰু আপুনি ভাল পোৱা মানুহজন অন্যফালে। আৰু এই দুয়োজন মানুহৰ পৰা যিকোনো এজন মানুহক চিলেক্ট কৰি লোৱা। আৰু মই ভাবোঁ এই ডিচিশ্যনটো লাইফত আটাইতকৈ কঠিন এটা ডিচিশ্যন বুলি। যদি আপোনাৰ পৰিয়ালত আপোনাৰ সম্পৰ্কটো মানি নলয় তেতিয়াহ'লে আপুনি কি কৰিব? নম্বৰ 1 হৈছে আপোনাৰ ফেমিলিয়ে আপোনাৰ সম্পৰ্কটো কেতিয়া মানি নলয়। আপোনাৰ ফেমিলিয়ে যেতিয়া গম পাব যে আপুনি লাভ মেৰেজ কৰিবলৈ ওলাইছে তেতিয়াহ'লে ইনষ্টেণ্টলি আপোনাক মানা কৰিব। ভাল পাই বিয়া পাতিব বিচাৰিছে, যদি আপোনাৰ পৰিয়ালৰ মানুহে শুনে তেতিয়াহ'লে ডাইৰেক্টলি মানা কৰি দিব। কাৰণ আপোনাৰ পৰিয়ালৰ মানুহৰ মতে আপোনাৰ পৰিয়ালত যিটো ল'ৰা বা ছোৱালীক পচন্দ কৰিছে সেইটোক বিয়া পাতিব লাগে। আৰু এই ধৰণৰ মানসিকতাৰ যিসকল লোক আছে সেইসকলে ডাইৰেক্টলি মানা কৰি দিব। নম্বৰ 2 হৈছে ৰিলিজিয়াছ প্ৰব্লেম বা কাষ্ট প্ৰব্লেম। আমাৰ সমাজত বহু শ্ৰেণীৰ লোক থাকে আৰু যদি আপুনি এটা শ্ৰেণীৰ লোক হয় আৰু আপুনি ভাল পোৱা মানুহজন অন্য এটা শ্ৰেণীৰ লোক হয় বা আপুনি ভাল পোৱা মানুহজন আপোনাতকৈ তলৰ শ্ৰেণীৰ লোক হয় তেতিয়াহ'লে আপোনাৰ ফেমিলিৰ মানুহ আপোনাৰ ভাল পোৱা মানুহৰ লগত বিয়াত বহাবলৈ কেতিয়াও মান্তি নহয়। কাৰণ আপোনাৰ ফেমিলিৰ মানুহে সেইটোৱেই সঠিক বুলি ভাবে যিটো সিহঁতে বিশ্বাস কৰে। গতিকে আপুনি যিমানেই ভাল নাপাওক কিয় যদি ডিফাৰেণ্ট কাষ্ট বা ৰিলিজিয়নৰ হয় তেতিয়াহ'লে আপোনাৰ ফেমিলিৰ মানুহে কেতিয়াও মান্তি নহয়। যিমান দিনলৈকে আপোনাৰ ফেমিলিৰ মানুহে সিহঁতৰ বিশ্বাসটো চেঞ্জ নকৰে সিমান দিনলৈকে আপুনি একো কৰিব নোৱাৰে। যদি আপুনিও বাহিৰৰ পৰা আহি আপোনাৰ ফেমিলিৰ মানুহৰ বিশ্বাসটো চেঞ্জ কৰিব বিচাৰে তাৰ পিছতো আপুনি একো কৰিব নোৱাৰে। কাৰণ আপোনাৰ ফেমিলিৰ মানুহৰ এইটো এটা দৃঢ় বিশ্বাস হৈ গৈছে। এই ক্ষেত্ৰত আমাৰ সমাজৰ বহুতো ল'ৰা ছোৱালীয়ে পলাই বিয়া পাতে। যিমান দিনলৈকে আপোনাৰ ফেমিলিৰ মানুহে বিশ্বাস নকৰে যে বেলেগ এটা ৰিলিজনৰ মানুহৰ লগত বা বেলেগ এটা কাষ্টৰ মানুহৰ লগত বিবাহ হ'ব পাৰে আৰু এইটো গোটেই পৃথিৱীতে হৈ আছে। গতিকে মই ভাবোঁ যিমান দিনলৈকে ইয়াৰ পৰিৱৰ্তন নহয় সিমান দিনলৈকে ইয়াৰ কোনো ধৰণৰ সমাধান নহয়। কাৰণ আপুনিও জোৰকে আপোনাৰ ফেমিলিৰ মানুহক বিশ্বাস কৰাব নোৱাৰে কাৰণ সিহঁতে অলৰেডি এটা বিশ্বাস মনত দৃঢ়ভাৱে গাঁঠি লৈছে। কিন্তু মই এনে এটা সমস্যাৰ কথা ক'ম যিটো আমি বিচাৰিলে এই সমস্যাটো আমি সমাধান কৰিব। যদি আপুনি 18 বছৰৰ তলত হয় বা আপুনি আজিৰ দিনতে ষ্টাব্লিছড হোৱা নাই কিন্তু আপুনি ভাল পাই বিয়া পাতিব বিচাৰিছে তেতিয়াহ'লে মই এটা ভুল সিদ্ধান্ত লৈ আছে। আপোনালৈ মোৰ এটাই ৰিকুৱেষ্ট থাকিল যেতিয়ালৈকে আপুনি মেচিউৰ্ড নহয় বা চেল্ফ ডিপেণ্ডেণ্ট নহয় তেতিয়ালৈকে আপুনি বিয়াৰ সিদ্ধান্তটো নোলোৱাটোৱেই আপোনাৰ কাৰণে উত্তম হ'ব। আপুনি ভাল পোৱাৰ সম্পৰ্কটো বজাই ৰাখক কিন্তু বিয়ালৈ কেতিয়াও নাযাব। কাৰণ মই মোৰ বাস্তৱিক অভিজ্ঞতাৰ পৰা শ্বেয়াৰ কৰিবলৈ লৈছোঁ যদি আজিৰ দিনতে আপুনি মেচিউৰ্ড হোৱাৰ আগত বা চেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ আগত বিয়াত বহি যায় আৰু অহাকালি আপোনাক যদি আপোনাৰ ভাল পোৱা মানুহজনে এৰি দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব? গতিকে মই এটাই ক'ম যেতিয়ালৈকে আপুনি মেচিউৰ্ড নহয় বা চেল্ফ ডিপেণ্ডেণ্ট নহয় তেতিয়ালৈকে আপুনি বিয়াত বহি ভুল কাম নকৰিব। গতিকে মই ক'ম যদি আপোনাৰ ভাল পোৱা মানুহজনৰ লগত আপুনি বিয়াত বহিবলৈ আপোনাৰ ফেমিলি অমান্তি হয় তেতিয়াহ'লে এটাই অপশ্যন আছে যে আপুনি আপোনাক শুধৰাওক। নম্বৰ 1 হৈছে মেচিউৰ্ড বা 18 বছৰ কমপ্লিট হ'বলৈ দিয়ক আৰু নম্বৰ 2 হৈছে আপুনি ইণ্ডিপেণ্ডেণ্ট বা চেল্ফ ডিপেণ্ড হওক। তাৰ পিছতহে দেখিব আপুনি ভাল পোৱা মানুহজনৰ লগত বিয়াত বহিবলৈ কেতিয়াও আপোনাৰ ফেমিলি অমান্তি নহয়।